নমস্কাৰ, মই শংকৰে মই মোৰ চেনেল অসম কুইজলৈ সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, যিহেতু আমি সকলোৱে গম পাওঁ যে অসম পুলিচে ABUB যি ৰানিং স্থগিত হৈ গ'ল, কিন্তু কিয় স্থগিত হ'ল, কি কৰিলে বা ইয়াৰ মানে ওপৰত মন্তব্য কি কৰিলে আমাৰ অসমৰ DGP ছাৰে, ভাস্কৰ জ্যোতি ছাৰে কি মন্তব্য কৰিছিলে, ইয়াৰ মানে কি কাৰণত আকৌ বন্ধ হ'ল, আকৌ কেতিয়া হ'ব, পুনৰ আকৌ কেতিয়া অনুষ্ঠিত কৰিব, তাৰ বিষয়ত যিহেতু তেওঁ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিলে, মই সকলোবোৰ এইটো ভিডিঅ'ত মই জনাবলৈ চেষ্টা কৰিম। যদি আপুনি পোনপ্ৰথমবাৰৰ কাৰণে যেতিয়া ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব, যেতিয়া মই এনেকুৱা ধৰণৰ সুন্দৰ সুন্দৰ খবৰ দিবলৈ চেষ্টা কৰোঁ, আপোনাক সকলোতকৈ আগত পাব। যাই কি নহওক আজিৰ ভিডিঅ' আমি আৰম্ভ কৰোঁ। চক বন্ধুসকল, মই পোনপ্ৰথমতে এটা কথা ক'ব বিচাৰিছোঁ, যিহেতু বন্ধুসকল আজি 3 বছৰ হৈ গ'ল, আজি 3 বছৰে আমাৰ অসম চৰকাৰে 6662টা পদৰ যি নিযুক্তি যি এপইণ্টমেণ্ট দিব নোৱাৰিলে, এইটো কিমান ধিক্কাৰৰ কথা, এটা কিমান গৰিহণাৰ যোগ্য। মানে তেওঁলোকে লাজ পাইছে নাই নাজানো, কিন্তু আমাৰ অসমৰ নিবনুৱাই এটা কথা লাজ পাইছে, অসমত যিসকল ব্যক্তি নেকি নিবনুৱা হৈ আছে তেওঁলোকে ভাবিবলৈ বাধ্য হৈছে যে আমাৰ অসম চৰকাৰে 3 বছৰত 6000টা পদ নিযুক্তি দিব নোৱাৰিলে। কিমান আমি লাজ পাইছোঁ, তেওঁলোকে লাজ পাইছে নাই নাজানো। আমাৰ যি ডাঙৰ বৰমূৰীয়াসকল আছে তেওঁলোকে কি পাইছে নাজানো, কিন্তু আমি হ'লে বহুতো বেয়া পাইছোঁ, এটা লাজ পাইছোঁ। তেওঁলোকৰ যি মানে যোগ্যতা আছে বা তেওঁলোকেনো কি কাম কৰিব, সেয়া আমি ভৱিষ্যতলৈ আমি এতিয়াই গম পাই গ'লোঁ। কিয়নো 6662টাই যিহেতু তেওঁলোকে 3 বছৰে নিযুক্তি দিব নোৱাৰিলে, তেওঁলোকে ভৱিষ্যতে কি কৰিব, মানে এইটোৱে ক'ব বিচাৰিছোঁ, যিহেতু বহুতো পদ তেওঁলোকে মানে অনলাইন হৈ আছে, এনেকুৱা ধৰণৰ আছাম পুলিচৰ বহুতো মানে পদ অনলাইনটো হৈ গ'ল, তেওঁলোকে সেইবোৰ যে কেতিয়া পৰীক্ষা পাতিব তাৰ কোনো আশা নাই, ভৱিষ্যত নাই, কেতিয়া পাতিব সেয়া ভগৱান জানে আৰু তেওঁলোকে জানে। আৰু চাওক বন্ধুসকল, এতিয়া মেইন কথাটো হ'ল, যিহেতু বন্ধুসকল আমাৰ অসম চৰকাৰে যিহেতু সম্পূৰ্ণৰূপে স্থগিত কৰি দিলে, যি 6662টা 3বাৰমান এডমিট কাৰ্ড আহিলে, আকৌ যিহেতু এইবাৰ পষ্টপন কৰি দিলে, কিছুমানৰ হৈ গ'ল, তেওঁলোকৰ আকৌ ৰিটো নহয়, মই এইকণতে তেওঁলোকক জনাই দিছোঁ। আৰু যিসকল ব্যক্তি নহ'লে 18খন ডিষ্ট্ৰিক্ট বা যি 15খন ডিষ্ট্ৰিক্টৰ কেইখনমান ডিষ্ট্ৰিক্ট থাকি গ'ল, আৰু যিসকলৰ লাষ্টত 3খন ডিষ্ট্ৰিক্টৰ যিহেতু এডমিট কাৰ্ড দিলে, তেওঁলোকো লাষ্টত সেই মানে পষ্টপন কৰি গ'ল। এটা কথা হ'ল, আমাৰ অসমৰ DGP ছাৰে এটা কথা স্পষ্টকৈ কৈছে যে ইলেকশ্যনৰ কাৰণে আমাৰ মানে যি ইণ্টাৰভিউ হ'ব লগা আছিলে সেইসমূহ পষ্টপন কৰি দিছে, আৰু তেওঁ তাতে আৰু এটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে যে মানে ECI অৰ্থাৎ ইলেকশ্যন কমিশ্যনাৰ পৰা যেতিয়া নিৰ্দেশ পায়, যেতিয়া আদেশ পায়, তেওঁলোকে অতি মানে পাতিব, আৰু অতি সোনকালে পাতিব। অতি সোনকালেতো মানে কিনো, অতি সোনকাল ৱৰ্ডটো আজিকালি মানে ব্যৱহাৰ কৰিবতো মনে নাযায়, যিহেতু আজিকালি মানে 3 বছৰ মানে যিহেতু হৈ গ'ল। আৰু এটাই অনুৰোধ, অতি সোনকালে যাতে আমাৰ অসম চৰকাৰে পাতিব লাগে, কিয়নো এবছৰ 2 বছৰ নহয় 3 বছৰ ধৰি অপেক্ষা কৰি আছে, 3 বছৰ মানে ধৰি যিহেতু আমাৰ অসমৰ নিবনুৱাই যিহেতু দৌৰি আছে, প্লিজ এইবাৰ পাতক, যিহেতু ইলেকশ্যন হৈ যোৱাৰ পাছত হোৱাটোতো হ'বই, সেইকাৰণে অতি সোনকালে যাতে পাতিবলৈ অনুৰোধ কৰিছোঁ আমাৰ অসমৰ DGP ছাৰক। বন্ধুসকল প্লিজ এইটো ভিডিঅ' শ্বেয়াৰ কৰিব নাপাহৰিব। আজিলৈ ইমানে, ধন্যবাদ। জয় অসম।